ডিফুত প্ৰাক্তন বিদ্ৰোহী নেতা আৰু কেডাৰক কৌশলগত বিকাশ প্ৰশিক্ষণ প্ৰদান কৰা সন্দৰ্ভত এক সভা অনুষ্ঠিত। বিভিন্ন সমস্যা সমাধানৰ দাবীৰে অসম জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখাৰ উদ্যোগত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলিয়াবৰত অবৈধ গৰু সৰবৰাহকাৰী ট্ৰাক জব্দ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মুঠ ৬টাকৈ উগ্ৰপন্থী সংগঠনৰ প্ৰায় ২০০০ নেতা আৰু কেডাৰক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লক্ষ্যৰে যোৱাকালি ডিফু চহৰৰ মাটিপুংস্থিত আৰ্বতিৰাম এণ্ড কাৰ্ভ চেণ্টাৰত কাৰ্বি আংলং জিলাৰ আৰক্ষী বিভাগৰ উদ্যোগত তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত এক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে বিগত ২০২১ চনৰ ৪ ছেপ্টেম্বৰত দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং জিলাৰ ৬ উগ্ৰপন্থী সংগঠনৰ মাজত পাহাৰীয়া জিলাখনৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত এক শান্তি চুক্তি আলোচনা অনুষ্ঠিত কৰা হৈছিল। সেই শান্তি চুক্তি আলোচনা অনুসৰি পাহাৰীয়া জিলাখনৰ মূলসুঁতিলৈ ঘূৰি অহা উগ্ৰপন্থীসকলক আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী হোৱাৰ বাবে চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য হিচাপে ৪ লাখকৈ টকা দিয়াৰ লগতে ব্যৱসায় বাণিজ্য কৰাৰ বাবেও শতকৰা ৮০% ৰেহাইসহ বেংকৰ পৰা লোন প্ৰদান কৰা হ'ব বুলি এক আছুতীয়া সাক্ষাৎকাৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আনহাতে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীসকলে এতিয়াৰে পৰা আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী হৈ সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে। যোৱাকালি অনুষ্ঠিত হোৱা এই সভাত স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালকে প্ৰমুখ্যে কৰি স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় কেইজন কাৰ্যবাহী সদস্য উপস্থিত থাকে। ডিফুৰ পৰা আগষ্টিন ইংতিৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। ৬টা সংগঠন, ৬টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি কৰিছে। শান্তি চুক্তি কৰাৰ লগে লগে তেখেতসকলৰ কাৰণে এককালীন সাহায্য, ওৱান টাইম এছিষ্টেণ্ট, নিজৰ ভৰি নিজে থিয় হ'বৰ কাৰণে তেওঁলোকৰ কাৰণে ফিক্স ডিপজিট ৪ লাখ টকা চৰকাৰে তেওঁলোকক দিব। ৩ বছৰত তেওঁলোকৰ ফিক্স ডিপজিট দিয়া হ'ব। আৰু ইয়াৰ আগতেও তেওঁলোকৰ যদি আকৌ কোনোবা ব্যক্তিগত কিবা বিজনেছ কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকৰ 80% লোন উইদাউট ইণ্টাৰেষ্ট তেওঁলোকে বেংকৰ পৰা লোন ল'ব পাৰিব। সেই গোটেইখিনি কথা তেওঁলোকৰ আজি আমাৰ পুলিচ ডিপাৰ্টমেণ্টে তেখেতসকলক অৰ্গেনাইজ কৰিছে, ট্ৰেইনিং দিব লাগে। সেইকাৰণে মই আহি তেখেতসকলক কৈছোঁ যাতে পিগাৰী ফাৰ্ম কৰক, পল্ট্ৰি ফাৰ্ম কৰক, ফিচাৰী কৰক। এনেধৰণে কৰিলে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যি অফিচাৰ যি সহায়তা কৰিব লাগে আমি বহন কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি যি লাগে সেই গোটেইখিনি অফিচাৰ্ছৰ আমি দিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যদি কোনোবাই যদি ফিচাৰী কান্দিব বিচাৰে তেওঁলোকৰ কাৰণে আমি JCB বিনামূলীয়া তেখেতসকলক দি দিম বুলি কৈছোঁ। গতিকে সেইবিলাকৰ ট্ৰেইনিং কাৰণে আজি আমি আহিছোঁ। আৰু অহা 15 তাৰিখে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি তেওঁলোকৰ কাৰণে ৪ লাখৰ চেক বিতৰণ হ'ব। ২০০০ কেডাৰ্ছৰ কাৰণে ৪ লাখ কৰি প্ৰায় 80 ক্ৰ'ৰ টকা অসম চৰকাৰৰ পৰা তেওঁলোকক দিয়া হ'ব। ট্ৰেইনিং আমাৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত এটা ট্ৰেইনিং অৰ্গেনাইজ কৰিছিলে আমাৰ SB উদ্যোগত আৰু ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ সহযোগত এটা ট্ৰেইনিং কৰা হৈছে চব মানে স্কিল ডেভেলপমেণ্টৰ ওপৰত। বিশেষকৈ যিসকল উগ্ৰপন্থী সংগঠনে ভাৰত চৰকাৰৰ লগত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে, এই চুক্তিৰ মৰ্মে তেওঁলোকক ফাইনেন্সিয়েল এইড দিয়া হ'ব। ফাইনেন্সিয়েল এইডটো যাতে সৎ ব্যৱহাৰ হয়, তেওঁলোকে আত্মসংস্থাপনৰ পথ যাতে বাছি ল'ব পাৰে, সেই গতিকে তেওঁলোকক এটা অৰিয়েণ্টেশ্যন ট্ৰেইনিং এটা দিয়া হৈছে। আৰু আমাৰ 6টা সংগঠনক দিয়া আছে কাৰ্বি জনগোষ্ঠী। আজি 3টা সংগঠনৰ আছে, 3টা সংগঠন নহয় আচলতে 3টা গোটৰ KPLT 3টা গোটৰ সদস্যসকলক আজি নিমন্ত্ৰণ কৰা হৈছিলে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে ট্ৰেইনিংটো। যোৱাকালি 3টা সংগঠনক দিয়া হ'ল KPLT,
কি PDCK KNLF আৰু EPL সদস্যসকল আজি আমাৰ অন্ত কৰিব মতা হৈছে তেওঁলোকক মতা হৈছে আৰু আমাৰ মেইনলি অধ্যক্ষ এক্সটেনশন ট্ৰেইনিং চেণ্টাৰ আমনি তেখেতে তদাৰক কৰি আছে তেখেতে এইখিনি গোটেইখিনিৰ ব্যৱস্থা কৰি আছে অবৈধ গো ধন সৰবৰাহৰ বিৰুদ্ধে কলিয়াবৰৰ বাগৰি আৰক্ষীৰ অভিযান ৬৯টা গৰুসহ ৩খন ১৪চকীয়া ট্ৰাক জব্দ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ট্ৰাককেইখন জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ AS23EC 0886 AS23CC 0304 আৰু AS23BC 6186 বাহনকেইখনৰ পৰা মুঠ ৬৯টা গৰু উদ্ধাৰ কৰাৰ লগতে অবৈধ গৰু সৰবৰাহত জড়িত ৭জন লোকক আটক কৰে আৰক্ষীয়ে ধৃত লোককেইজন হল ঢিঙৰ মুকছিদুল ইছলাম উমৰ কাজী সুৱেল আহমেদ মৈৰাবাৰীৰ শ্বৰিফুল ইছলাম শ্বেখ আব্দুল্লাহ ইমৰান হুছেইন আৰু তিনিচুকীয়াৰ ফাৰুক খান উজনি অসমৰ পৰা গৰুসমূহ অবৈধভাৱে কঢ়িয়াই আনিছিল ট্ৰাককেইখনত নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া গম পালোঁ যে 3খন গাড়ী অবৈধভাৱে চোৰাং গৰু আনি আছে আমি থানাৰ সন্মুখতে নাকা চেডিংত লগালোঁ নাকা চেডিঙত 3খন 14চকীয়া ট্ৰাক আমি জব্দ কৰোঁ লগতে ট্ৰাককেইখনত সৰ্বমুঠ ৬৯টা গৰু তেওঁলোকে কঢ়িয়াই আনিছিলে আৰু গৰু কঢ়িয়াই অনা 7জন ব্যক্তিক আমি কৰায়ত্ব কৰি নিজৰ হেফাজতত বৰ্তমান ৰাখিছোঁ আৰু তেওঁলোক নেক্সট জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভৱিষ্যত নিধি আঁচনিৰ অধীনত প্ৰতিগৰাকী কৰ্মৰত চাহ বনুৱাক প্ৰাপ্য মজুৰি আদায় দিয়াকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱাকালি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী গ্ৰহণ কৰে উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত থকা চাহ জনজাতি লোকসকলে বহু বছৰ ধৰি চৰকাৰৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক সাহায্য নোপোৱাৰ পৰিপ্ৰেক্ষিতত বিগত 2021 চনৰ 18 ডিচেম্বৰ তাৰিখে কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও উক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু এই ক্ষেত্ৰত এক ইতিবাচক তথা উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল হেইলৈ যোৱাকালি পুনৰবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখাৰ উদ্যোগত এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লবলৈ বাধ্য হৈছে বুলি চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখাৰ সভাপতি তথা সম্পাদকদ্বয়ে জানিবলৈ দিয়াৰ লগতে এই সংক্ৰান্তত পুনৰবাৰ আন এখন স্মাৰক পত্ৰ বোকাজান মহকুমাধি চাহ বাগিচাসমূহ জৰিয়তে অসমৰ চৰকাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া বোকাজান শাখাই বোকাজান কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি দাবী জনাব বিচাৰিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ চাহ শ্ৰমিকৰ যি সমস্যা আছে আমাৰ চাহ জনগোষ্ঠীৰ যি সমস্যা আছে কাৰ্বি আংলং জিলাত সেই সমস্যাসমূহ অতি সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে অন্যথা আমি আচ্ছা যি আমাৰ চাহ শ্ৰমিক আছে তেওঁলোকৰ সহযোগত আমি অহা দিনবিলাকত তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু আমাৰ দাবীসমূহ আছে যে শ্ৰমিকৰ যিখিনি PF টকা আজি পৰ্যন্ত পোৱা নাই এই শ্ৰমিকসকলৰ PF টকা অতি সোনকালে আদায় কৰাৰ ব্যৱস্থা কৰিব লাগে লাহৰিজান বাগানত যি দুই পক্ষৰ মাজত ভূমি বিবাদ চলি আছে এই ভূমি বিবাদ অতি সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগে এই ভূমি বিবাদ নিষ্পত্তি হোৱাৰ কাৰণে তাত শ্ৰমিকৰ জীৱনৰ ভৱিষ্যত জীৱনত তাত অন্ধকাৰ হৈ পৰিছে গতিকে আৰু বিভিন্ন সমস্যা আছে চাহ বাগিচাসমূহত না পানী আছে না অনাময় আঁচনি সফল ৰূপায়ণ হৈছে আমাৰ চাহ জনগোষ্ঠীৰ কোনো জনপ্ৰতি নাই কাৰ্বি আংলং জিলাত আপোনালোকে গম পায় গতিকে আমি দুখিত হৈ আছোঁ এই কাৰ্বি আংলং জিলাত আমি আন্দোলনৰ লগে লগে আমি যদি আমাৰ দাবীসমূহ যদি নামানে অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তেনেহ'লে আমি আইনৰ ওচৰতো আমি সহায় ল'বলৈ কাৰণে আমি বাধ্য হ'ম আপুনি ক'ব বিচাৰিছে নেকি চৰকাৰে এই ক্ষেত্ৰত বিফল হৈছে বুলি নিশ্চয় বিশেষকৈ কাৰ্বি আংলঙত আমাৰ চাহ জনগোষ্ঠীক অসম চৰকাৰেই হওক বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল একেবাৰে হেমাহি চকুৰে চাই আছে না আমাৰ কোনো
কোনো ৰিপ্ৰেজেণ্টেটিভ আছে কাৰ্বি আংলং কাউন্সিলত না কোনোবা এটা ল'ৰাই যদি আজি পৰ্যন্ত বা যুৱক যুৱতীয়ে চাকৰি এটা পাইছে না ঠিকা ঠিকলি পাইছে গতিকে আমি ইয়াত একেবাৰে শূন্য হৈ পৰিছোঁ আমি ৰাজনৈতিক অৰ্থনৈতিক সকলো দিশতে আমি ইয়াত মানে আমাৰ অৱস্থা একেবাৰে বেয়া হৈ আছে গতিকে আমি এটা মানে বেয়া পৰিস্থিতি এটা পৰ্যায় পাইছেগৈ যদিহে এইসমূহ যদি আমাৰ দাবী আছে এইখিনি যদি মানি নলয় তেনেহ'লে অহা দিনবিলাকক সঁচাকৈ কৈছোঁ আমি শ্ৰমিক ৰাইজৰ সহযোগত আমি কাৰ্বি আংলঙত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া